ইফালে দি আছে কিনকিনিয়া বৰষুণ আৰু আমাৰ এইফালে দুগু আৰু এইফালে আম খুৱাবলৈ আহিছে ৰাইজসকল। এইফালে চাওক কিমান গুচাই গুচাই এক প্লেট পাৰিবি অকলে। এইফালে আমাৰ মেকুৰীও আহি গৈছে। বাপৰে এইফালে আইনো পলাই গৈছে। এতিয়া মই দুপৰীয়া গম নোপোৱাকৈ পিছফালে ভিডিঅ' কৰি আছোঁ মনে মনে। এখেত মাকে এতিয়া মোবাইলত কিবা চাই আছে আৰু আমাৰ এখেত মানে নিজে চেণ্ডেল পিন্ধাত ব্যস্ত আৰু কিমান শান্তশিষ্ট আমাৰ দুগু। এতিয়া প্ৰান্তক দেখাম এই চক ষ্টাৰ্ট হৈ গ'ল। এতিয়া লাহে লাহে চাই থাকিব আমাৰ দুগুৱে নকৰে। চক ইফালে দেখিছেনে? ইফালে চাইকেলত দিয়া পাণ এটা উলিয়াই আনিছে। এয়া চাই থাকক পামটো কি কৰিব। এয়া পামটো মাৰি আছে মানে এনেই থকাত নাই আৰু ইয়াৰ কাম কিবা নহয় কিবা এটা কৰিয়ে থাকিব আৰু। দেখিছেনে আমাৰ শান্তশিষ্ট ল'ৰাটো? এতিয়া ভিডিঅ' কৰিছোঁ বুলি এনেকৈ গম পালে মোবাইলটো মই গৈ থকা দেখি। চাওক মাজে মাজে মাকক আহি কয়হি কিবা আকৌ দৌৰ মাৰি আছে। মোহনে কেনেকৈ দৌৰ মাৰি দেখাই দিয়া। মোহন হাতকেইখন সেনেকৈ নহয়, হাতকেইখন সেনেকৈ। এতিয়া খেতিগৰাকীয়ে কণী গুচাই আছে। বইল কণীকে খাওঁ বোলো। আমাৰ যিহেতু পেটটো ভৰি আছে গতিকে কণী গুচাই আছোঁ। কণীকে খাম আৰু। গতিকে আজিৰ ভিডিঅ'টো এনেদৰে সামৰিছোঁ। এই আইনো মোবাইলত যাবলৈ বেয়া পায়। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব। বাই বাই।